নমস্কাৰ, মই নীৰৱজ্যোতি শৰ্মা। মোৰ লগত আৰু মোৰ ফ্ৰেণ্ডবিলাক আছে। আমি ডিকে কলেজৰ সৰস্বতী পূজা এক ভিডিঅ' ব্লগ বনাবলৈ আৰম্ভ কৰিছোঁ। অ'কে, ইয়াত বিভিন্ন মানুহ দেখা গৈছে। ইয়াত বিভিন্ন কলেজৰ পৰা বিভিন্ন ষ্টুডেণ্ট আহিছে, ভাল লাগিছে। ইয়াত বিভিন্ন ধৰণৰ মানুহ ইয়াত দেখা গৈছে, সমাগম ঘটিছে। বেলেগ গাৰ্লছ কলেজৰ এডমিনছ আৰ মেনি পাৰ্চনছ आर देयर। ओके, अच्छा लग रहा है। मेरा दोस्त है ये। All are good. ভাল লাগছে বুলি কম। ডাইৰেক্ট নদী যায় বস্তুটো। ডিকে কলেজৰ সৌন্দৰ্য, ডিকে কলেজৰ সৌন্দৰ্য। পাপু পাপু আয় বাবু, কোন বাবু? ভাল লাগিছে। আজি উৎসাহ উদ্দীপনাৰে চাৰিও চাইডে পাতিছে অসমৰ চকীখনে, চব ভাল লাগিছে। এইটো আমাৰ কলেজ, আপোনালোকে দেখিছে। ধন্যবাদ। আমি এতিয়া খাব পাৰিব ইয়াতে। বিভিন্ন ধৰণৰ ছোৱালী আহিছে, নতুন নতুন সাজপাৰ পিন্ধি ৰাংঢালী হৈ, অসমীয়া ৰাংঢালী হৈ ইয়াতে অহা দেখিছে আপোনালোকে। অসমীয়া ৰাংঢালী ভরা ফাগুনে মাতে কিয় মিঠা মিঠা যৌবনে উড়ে কিয় মনে তোমাক বিচাৰে। হিয়া মূলা ফালিছে জালিছে তোমাক দেখা পাই। মন আজি উৰিছে জানো কিয় ঢৌ খেলি যৌৱনে নাচা কিয় মনে তোমাক বিচাৰে। দেহ মন বেগু নাচিছে ভাগিছে তোমাক দেখা পাই। আকাশে বতাহে মন ভৰি পৰে আমি দুয়ো মিলিলে। খোৱা প্ৰেমৰে নাজৰি আশা ভৰা মনৰ অনুভূতি জনমে জনমে কাষতে থাকিবা বুকুৰে মাজতে। সঁচা মনৰ সঁচা অনুভৱে মিঠা প্ৰেমৰ মিঠা ভাষা বুজে। সপোনে দি থাকে আহিমে বুকুৰে আপোন হৈ থাকিমে। দুটি মনৰে
আছে কিয় মনে